তোৰ আই কাৰ্ড আৰে আই কাৰ্ড লাগে নেকি বুঢ়াৰ পৰা বাচ্চালৈকে দাস বুলি ক'লে চিনি পায় বল বল ঐ ৰ গুড মৰ্নিং দাদা তহঁত কি দেৰিকে উঠিলি বুলি কি এতিয়া গুড মৰ্নিং হৈ থাকিব দাদাইও যে কথা কয় আৰু একো নকৰে ভাড়া দে মানে দাদা ঘৰৰ পৰা পইচা পঠোৱা নাই দিপ দিয়ক আৰু আপুনি আমাক আৰু চিনে পাই দিয়ক ন মই ভাড়া দিয়া সময়ত কাকো চিনি নাপাওঁ ঐ কুকুৰ তোক মই চিনি পাবলৈ বাকী নাই ঐ কামচুৰ চালা তোৰ চোতাল সাৰি হ'ল নে নাই মই ক'ত আছিলো আপোনাক চিনি পায় নাপায় ভাড়া নিদিয় যদি বাইকৰ চাবি দি থৈ যা তেনেকুৱা নকৰিব দাদা নহ'লে আমি কলেজলৈ কেনেকৈ যাম মই কি জানো মই সব জানো তোৰ কথা দিনৰ দিনটো কথাৰ মহলা মাৰিবলৈ আহিছ হা শান্তি অকণ মনে মনে থাকাচোন কিয় থাকিম মনে মনে দেউতাৰ সম্পত্তি মজা কৰিহে আছ আৰু তই মোক চিঞৰি কথা নকবি এই হ'ব অলপ মনে মনে থাকাচোন হ'ব বাচন ধুহি এই গৈছো দাদা বৌ নাম শান্তি ন শান্তি সঁচাই শান্তি নে সঁচাই শান্তি তে আমি যাই দিওঁ যাই দিওঁ দেৰি হৈ যাব ঐ ক'ত পলাইছ বাইকৰ চাবি দে ঐ দে দে এনেও বাইকত তেল নাই যা দাদা ক'বলৈ গ'লে তেল অকণ ভৰাই ল'ব হা যা সিহঁতৰ বাইক মই তেল ভৰাব লাগে হেৰা গৈছো আজি কেলা চব ধুই পেলাম ভাল বাচিলো ঐ পিছে যাবি কিহত এতিয়া ৰ সেইখন টেম্পু আহিছে এই টেম্পুত মই যাবলৈ নাই তই যাবি দে মই ঐ, খোজকাঢ়ি ঐ। যাম নাই 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 ঐ। নাই 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 ৰাতিপুৱা ৰাতিপুৱা অসভ্যালি কৰিব আহিছ আৰু অসভ্যালি কৰিব মানুহ নাপালি মোৰ টেম্পুখনে পাইছ চালা যা চালা গুণ্ডা হ'বলৈ আহিছ ৰ আজি তোৰ কথা আমাৰ টেম্পুৰ সন্তাক কৈ আছো তাৰপিছত চাম তই কেইটা ৰাস্তা কাট ঐ কি হ'ল এই নাই গালতে মই হেতা পৰিলে ন বাকী মইতো কিন্তু দাদাই বৰ জোৰেকে মাৰিলো মাৰিব চাচোন কি কোনোবাই দেখিছে নেকি বাৰু দেখিছে তো কোনে কিয় মই আৰু আমাৰ ভিৰৰ চকলে যি হ'ল হ'ল আৰু আজি কলেজ নাযাওঁ দে বল দে উই হা হ'ব যা পক্ষী ও ভিতরি ওবরেনু অভিমানী ও খালে মোর কলিজা ওই জাননে খুটি এ বান্ধই নকবি তাহাতরে কাহিনী মোৰো আছে আপোনালোকে ৰাস্তাৰ মাজত কি কৰি আছে ৱাও সো নাইস বাবাই দে স্কুটি ন এখন কোন মামা আৰু কি দিয়া কথা কৈছা আৰে মামা মামা মামাক চিনি নাপায় এখন হিমু মামাই দিয়াখন নহয় জানো হিমু মামাৰ কথা কৈছো আকৌ কলেজলৈ যাবা তেতিয়াহ'লে আমাকো লৈ যোৱা তোমালোকক আকৌ মই কিয় নিমগৈ কি কৈছে চা স্কুটি দিওঁতে মনত পেলোৱাচোন মামাই কি কৈছিলে যে আগতে লৰাই মটৰচাইকেল চলাইছিল ছোৱালী পিছত উঠিছিল এইবাৰ ছোৱালীয়ে স্কুটি চলাব লৰা পিছত উঠিব হ'ব হলেও মই নোৱাৰো দে উঠাব মামাৰ কথা নুশুনে ৰ মই মামাক এতিয়া কল কৰি আছো কল কৰিবই নালাগে মামাৰ হোৱাটছএপত মেছেজ দিলেই হ'ল নালাগে উঠা ঐ উঠ আৰু ধৰি ল ক'ত ধৰা কথা কৈছা এই ইয়াক মই স্কুটি পিছফালে ইয়াতে ব'লা তোমাৰ নামটো সোধাই হোৱা নাই নহয় কি হয় উপাসনা দত্ত নহয় মহন্ত ঐ আগফালে যাক গাড়ী আহ
ৰঙা স্কুটি হ'বই মইলো ৰাতিপুৱাই মালিক তাও মাখি এতিয়া কুকুৰটোক কৈছিলে নাযাওঁ কলেজলৈ বুলি মইলো শনিধৰ আগতে স্কুটি চলাইছিলানে নাই এবাৰ প্ৰথম জীৱনত মামাই দিয়া স্কুটিত তুমি আহিবা আমি যাওঁ মোকো লৈ যোৱা ক'ত যোৱা তুমি আহিবা আমি যাওঁ আৰু আপোনালোকেও যাওঁতে যাওঁতে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি থৈ যাব দেই বেছি আগলৈ নাহিবি কিয় এই গুড মৰ্ণিং কৰ ৰাজু গুড মৰ্ণিং দাদা কাটে ৰিংকু ষ্টপ অৰিজিনেলি লগোৱা একদম ওপৰলৈ তলত কাটিত ৰ'বা দেই এই চৰটো পচন্দ হোৱা নাই বে কি কৈছে চা মামাই স্কুটি দুটা কি কৈছে কি কৈছিলে কৈ থাকা ন লৈ থাকা না কিবা এটা কৈ থাকা না বিকাশ একচন ওকে হ'ব এফালে চাত পালো দিয়া এতিয়া কৈ থাকা বিকাশ কোৱা না ঐ এক ছেকেণ্ড ৰৈ দিয়া পৰি থাকাচোন ৰখাই দিয়া ঐ ৰাজু এতিয়া এনেকৈ আছা নহয়